social studies. Social science. Science to আমি সাধাৰণতে জানো ক'লে যে প্ৰণালীবদ্ধ যি শিক্ষা systematic research, systematic study of science বুলি কোৱা হয়। Social science বা social study normally ইয়াক বহুতে science বুলি স্বীকাৰ কৰিব নিবিচাৰে। And social studies বা social science বহুতে arts subject বুলি ক'ব খোজে। কিন্তু যিহেতু ইয়াতো systematic studies হয়, প্ৰণালীবদ্ধ অধ্যয়ন হয়, সেইকাৰণে একাংশ ক্ৰিটিকে একাংশ সমালোচকে ইয়াক social science বুলি কয়। কিন্তু আন একাংশৰ মতে এইটো science হ'ব নোৱাৰে এইকাৰণে যে ইয়াত science যেনেকৈ biology আমাৰ জীৱবিজ্ঞান বা জুলজি আমাৰ প্ৰাণী বিজ্ঞান বা বটানী আমাৰ উদ্ভিদ বিজ্ঞান, ফিজিক্স পদাৰ্থ বিজ্ঞান বা কেমিষ্ট্ৰি ৰসায়ন বিজ্ঞান এইবিলাকৰ আমাৰ গৱেষণাগাৰ থাকে, লেবৰেটৰী থাকে, য'ত আমি ইয়াৰ সম্পৰীক্ষা এক্সপেৰিমেণ্টবিলাক কৰিব পাৰোঁ। কিন্তু ছ'চিয়েল চায়েন্সৰ যিটো ইয়াৰ কোনো লেবৰেটৰী নাথাকে, ছ'চাইটিখনেই হৈছে ইয়াৰ লেবৰেটৰী। ছ'চাইটিৰ যি বিহেভিয়াৰ, ছ'চাইটিৰ যি ব্যৱহাৰ, তাৰ পৰা আমি ইয়াৰ সম্পৰীক্ষাটো হয়। এই বিতৰ্কটো আছে, যদিও ইয়াৰ ছ'চিয়েল চায়েন্স নাম দিছে, কিন্তু ছ'চিয়েল চায়েন্স লৈ বিতৰ্ক আছে। মই আজিৰ যিটো তোমালোকক ক'ব খুজিছোঁ, ছ'চিয়েল চায়েন্সৰ এটা তোমালোকৰ কোৰ্ছ মতে এটা পলিটিকেল চায়েন্স এণ্ড ইকনমিক্স ব্ৰাঞ্চ আছে। Social science is a political science to রাষ্ট্র যে ব্যবস্থায় চলে আর যেহেতু ক্লাসের সময়টো কম গতিকে মই সময় ক'ব লাগিব ইয়াত পলিটিক্যাল সায়েন্স বা ইকনমি ৰাজনীতি আৰু অৰ্থবিজ্ঞানৰ এটা খণ্ড চেপ্টাৰ এটা খণ্ড আছে সোশ্যাল সায়েন্সৰ এই খণ্ড পলিটিক্যাল সায়েন্স আৰু ইকনমি আমাৰ ৰাষ্ট্ৰ আমাৰ ৰাজনীতি আমাক যিসকলে শাসন কৰে এই শাসন পদ্ধতিৰ আলোচনাটোৱে হৈছে ৰাজনীতি। আমাৰ